ফ্ৰেণ্ড, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এডোখৰ জেগাত ফুৰিব গৈছিলোঁ লগৰকেইজনীৰ লগত। ভাবিলোঁ অলপমান ভিডিঅ' কৰি ৰাখোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। চাওকচোন, এয়া ওচৰতে আমাৰ ৰুমৰ ওচৰতে এটা লেক আছে। লেকত গৈছিলোঁ ফুৰিবৰ কাৰণে। সিহঁতৰ পোৱালিটি টিক টিককৈ খোজকাঢ়ি ফুৰিছে। ইমান ডাঙৰ লেক ন, ইটো পাৰৰ পৰা সিটো পাৰলৈ আমি আচলতে দেখিয়ে নাপাওঁ। বহুত ডাঙৰ এৰিয়া হয়। গোটেই ৰাউণ্ডটো ঘূৰিছোঁ, কিন্তু সেইদিনাখন আজি মানে ঘূৰা নহ'ল, কাৰণ সৰু পোৱালিটোক লৈ যাবলৈ ইটো পাৰৰ পৰা ইটো পাৰলৈ অকণমান অসুবিধা হয়। সেইকাৰণে যিখিনি পাৰিলোঁ আপোনালোকক ভিডিঅ' কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া চাওকচোন, ইমান ডাঙৰ লেকটো ন। আচলতে আমি ৰীল বনাবৰ কাৰণে গৈছিলোঁ। এইটো কেৰ্কেটুৱাটো চাওকচোন কেনেকৈ ঘূৰি ফুৰিছে। ফুল এইডোখৰ মানে গাঁও এৰিয়া নিচিনা। এই লেকটোৰ পাৰত গছ গছনি পূৰা ভৰপূৰ হৈ আছে। ইমানেই ধুনীয়া লাগে ন। বহুত মানুহ হয়। পাছবেলা টাইমত জগিং কৰিবৰ কাৰণে যায় মানুহবিলাক, ল'ৰাবিলাক খেলিবৰ কাৰণে যায়। পাৰ্ক আছে, পাৰ্কতে এনেকৈ ইটো পাৰৰ পৰা ইটো পাৰলৈ দেখাই নাপায়। মধুৰি এজোপা আছে এইখিনিতে। এইটো ছাইডত আকৌ এখন হোটেল আছে। মানে এইটো চাই অলপ ওচৰৰ নিচিনা, তাৰ আগত বহুত দূৰৰ নিচিনা। অলপ জুম কৰি আপোনালোকক দেখাই দিছোঁ। কেমেৰাটো ইমান ভাল নহয়, সেইকাৰণে ইমান ভাল অহা নাই জুম কৰিলত। চাওকচোন, ইয়ালৈ গ'লে বহুত ভাল লাগে। এয়া মানুহবিলাকে খোজকাঢ়ি আছে ইফালৰ পৰা সিফালে। এইটো টাইমত জগিং কৰা টাইম। আচলতে আমি গধূলিপৰত গৈছিলোঁ। এইটো ৰাস্তা, এইটো আকৌ পানী কাউৰী। এইখিনিত আচলতে মাছ ধৰে, মাছমৰীয়াসকল আছে ইয়াত। ৰাতিপুৱা হ'লে মাছ নিব পাৰি, মাছ ধৰে। ছাইডত এয়া মাছমৰীয়াসকলৰ ঘৰ হয়। এইটো ছাইডত অলপ ওচৰৰ নিচিনা, মানে ইটো পাৰৰ পৰা সিটো পাৰলৈ। বাকী এইটো ছাইডত মানে বহুত দূৰ হয়। নাও আছে, আচলতে নাও চলাব পাৰে ইয়াত কোনোবাই বিচাৰিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।